अभी इसको घोटेगा। क्या करेगा अभी इसको? घोटेगा घोटेगा मतलब मचेगा, लोटाई होगा। मर्निंग गाइज, मैं अन्य এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনাৰ গাড়ী চলাই আৰম্ভ কৰিছোঁ ৰ'ব। যিহেতু আপোনাৰ যোৱাকালি মই ঘৰত আহিছিলোঁ, এতিয়া আপোনাৰ আজি ঘৰৰ পৰা গুৱাহাটী যাই আছোঁ ৰ'ব। 10টা বজাৰ পৰা ডিউটি আছে গাইজ। যাবাতো লাগবই দিয়কচোন, আৰু ডিউটি নকৰিলে আপোনাৰ খাব ক'ৰ পৰা। দেহা গহীক আপোনাৰ এই থৈছোঁ দিয়ক, আৰু গাড়ীত আপোনাৰ সেয়া অহাৰ আগত একবাৰ উঠাব লাগে। এই গাড়ী পাই গাইজ নাযায়, কান্দি কান্দি হাইৰাণ গাইজ। তাক মাকৰ ওচৰত কিবাকৈ দি থৈছোঁ দিয়ক। মোৰো বেয়া লাগছে এই থৈ অহাৰ কাৰণে, কিন্তু উপায় নাই গাইজ। এই থৈতো আহিবই লাগিব দিয়কচোন, যোগে ডিউটি আছে মোৰ। গাইজ গণেশ মন্দিৰ পালোঁ ৰ'ব এতিয়া। ৰুম আহি পালোঁ ৰ'ব। এতিয়া মই আপোনাৰ ভাতটো বহাই দাম, যেতিয়াকৈ মই দুপৰীয়া টিফিন নিব লাগিব, নহ'লে আপোনাৰ দিনটো লগন থাকবা লাগিব। এতিয়া ভাতটো বহাই কিনে লগ পাই আছোঁ আপোনাৰ লগত। সেই গাইজ ভাত হৈ গ'ল। এতিয়া আপোনাৰ ঘৰৰ পৰা কল দি পঠাইছিল, তাকে কল এটা খাই যাম ৰ'ব। ঘৰৰে কল দি পঠাইছোঁ ঘৰৰ পৰা, খাই দিলোঁ এটা। কল বোলে গাছ খাব লাগে, গাত তামান শক্তি হয়। ফোন ৰিচিভ নকৰা কিয়? কিয় ফোন ৰিচিভ কৰা নাই? এতিয়াতো ফোন ৰিচিভ কৰিলোঁ, মই ক'লোঁ 10 মিনিট আহক, 10 মিনিট হৈ গ'ল। এইটা 32 ছয়টা, 38 ছয়টা, 25 ছয়টা। এই গাইজ এই ফোন কল ৰিচিভ নকৰে। হাৰ্ডটো লৈ যাম ৰ'ব। খান চাকান ফাটা নেকি খান? নাই পইচা নাই, আকৌ পাই দিম পইচা নালে। নাই নাই 10 টকা লিখি চাব এতিয়ালৈ আৰু চিধা দেখাই দিলাক পাই যালে। তুমি দিছা নেকি সেইদিনাখন? তোমাৰ লগত 10 টকা নাই? ফোন কল ৰিচিভ কৰবা, ফোন কল ৰিচিভ নকৰা তুমি। এই গেলে চাকুৰ গুৰি 20 টকা গিলাচ। অঁ দাদা দিয়কচোন, তুমি খাই গা কিয় 2 গিলাচ দিয়কচোন চাকুৰ গুৰি। এই গাই চাকুৰ গুৰি কেনেকৈ বনাই, চাকুৰ গুৰি দেখাই আছোঁ আপোনালোকক। চাকুৰ দিছে, এতিয়া আপোনাৰ পানী দিছে। এই नमक दिया क्या भैया? अभी इसको घोटेगा। क्या करेगा अभी इसको? घोटेगा घोटेगा मतलब मचेगा, लोटाई होगा। এই গাইজ প্ৰথম খাইছোঁ আজি চাকুৰ গুৰি। আজি খাই বেয়া লাগে নাই খাই। A few moments later. এই গাইজ কি ধান কি ধান তিয়হ আধা কিলো লৈছোঁ আপোনাৰ, আধা কিলো 20 টকাৰ। এতিয়া এখিনি চেকলাম পূৰা, জ্বালা দিম, নিমখ দিম, পূৰা খাম। অলপ দোকানত যাই লগ পাইছোঁ। क्या कर रहे हैं आप? अभी हम तियह सेक ले आছোঁ। क्या करेंगे अभी इसका? इसका अभी हम ज़्यादा देंगे, नमक देंगे, हाँ फिर खाएंगे। भूजन ला देगा। तो देखिए ये आ चुके हैं ऑटो लेके अभी। उसके बाद इसमें अभी जाएगा एक कलमीरा। कैसा है खाने में? माल এটা আহিলো বেলেগতে হামিলি চাই দেখো আৰু মালৰ ওপৰত আগবাঢ়ি নাহে। মাল দিব গ'লে সি পিছে উল্টি ঘৰে চাব, উল্টা ঘৰে তাকি মাল কি 2 hours later. पैसो जब भात खाम दुपहरियार। तुम खाना नहीं खाएगा आज? नहीं खाएगा, सुबह खा के आया है? नहीं खाएगा। हाँ तो कौन खाया था? रोटी 10 ठो, मैगी 20 रोटी खाता हूँ मैं। तो 20 रोटी खाने के बाद आराम से सोने का मन कर रहा है। हाँ
तो सो जाओ सोफा एकदम रखा लगा हुआ है सो जाओ ठीक है मैं सो जाता हूँ आप खाना खा लीजिए उसके बाद लाइट नहीं है ना এই ঘৰৰ পৰা আপোনাৰ আঞ্জা দি পঠাইছি এই ভাজি আৰু ৰুমত মই ভাতটো বহাইছোঁ দুপৰীয়াৰ আজি খানা খাই যাম ৰ'ব সেই গাইছ দুপৰীয়া ভাত খালোঁ দিয়ক গৰমত খালোঁ কিবাকৈ লাইনো নাছিল এতিয়া ভাত খাই উঠি তামোল এখন খাব নাপালি ভালে নালাগে সেইকাৰণে তামোল এখন লৈ আহিছোঁ পূৰা একদম খাই যাম ৰ'ব মচমচীয়াকৈ ভাত খাই আপোনাৰ তামোল এখন খাই একদম মজা লাগে দিয়ক সেই গাইছ এই অংশুমান পাগলা হৈছে সি মোক খুৱাব 5 টকা দামী চাহ কাপ তাক মোক খুৱাব লাগে 15 টকা দামী চিগাৰেট এটা সি পাগলা একটা খাবি तब ना चाय पिलाबी তুমি এসামিস বলো তো कैसा लगता है सर्विस नहीं आता है हमको बोलो तो क्या बोलो हम भोजपुरी में बोलेगा এই দোকানত বহিবাৰি দেখছি এই বেলেগৰ দোকানত চাহ বনাব আহিছে फर्नीचर दुकान छोड़ के अपना दुकान छोड़ के हाँ चाय बना रहा है आपके लिए आप बताइए हाँ हमारे लिए बना रहे तुम चाह हाँ, आपके लिए बनाया क्या वीडियो আৰু গাইছ এতিয়া ৰাতিৰ ভাতৰ কাহি আহি গ'ল এই দালি আৰু আপোনাৰ আলু পিটিকা আৰু নেমু আপোনাৰ এই ভিডিঅ'টো ইমানেই আছিলে এতিয়া ৰাতি আপোনাৰ 11:30 বাজিল এতিয়া শুই দিয়ক আৰু যদি ভিডিঅ'টো চাই ভাল পায় আপোনালোকে শ্বেয়াৰ কৰি দিব লাইক কৰি দিব আৰু নতুনকৈ যদি কোনোবাই চাই আছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব